যি স্কিন এলাৰ্জি এই গ্ৰীষ্মকালৰ সময়খিনিত খুব দেখিবলৈ পোৱা যায় শিশুবিলাকৰ মাজত। এলাৰ্জি প্ৰব্লেমটো কি হয়, আমাৰ ল'ৰা ছোৱালী এলাৰ্জিক হয়, তেওঁলোকৰ স্কিনটো খুব ড্ৰাই হয়। যদি ড্ৰাই স্কিন থাকে তেতিয়াও এলাৰ্জি বাঢ়ে। গতিকে বেষ্ট উইচেছ থাকিলে ভালকৈ কৰা কাম দিব। আৰু আপোনালোকে মানে ছাপোৰ্ট অবিহনে মই কেতিয়াও আগবাঢ়িব নোৱাৰিম। ছাপোৰ্টটো সদায় থাকিব লাগিব, সেইটো মই বিচাৰোঁ। নমস্কাৰ দৰ্শকসকল, আজি মোৰ সৈতে উপস্থিত আছে অসমৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাকৃতিক বৰা ছাৰ। আৰু আজি ছাৰৰ সৈতে আমি আজি কথা পাতিব চেষ্টা কৰিম। যিহেতু গ্ৰীষ্মকাল আহি পৰিছে, প্ৰখৰ ৰ'দ, এতিয়া স্কুলো খুলি আছে শিশুবিলাকৰ, আৰু সেই শিশুসকলক বিভিন্ন বেমাৰৰ পৰা বচাবৰ কাৰণে বা বিভিন্ন বেমাৰ আজাৰ নোহোৱাকৈ ৰাখিবৰ কাৰণে কেনেকৈ কি উপায় অৱলম্বন কৰা উচিত, অকণমান ছাৰৰ পৰা আজি জানিব চেষ্টা কৰিম। দীপাংকৰ, আমি এতিয়া আচলতে কি হৈছে, আমাৰ বতৰ লৈ পেলাই যোনবিলাক বেমাৰ আগতে হৈছিলে অলপমান সাল সলনি তাত হৈছেই। এতিয়া যেনেকৈ আগতে আমি ফ্লু ছিজনটো ভাবিছিলোঁ যে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ তেনেকুৱা মানত ফ্লু ছিজনটো হয়। কিন্তু আমাৰ ভাৰতবৰ্ষৰ নিচিনা দেশত এতিয়া দেখা পোৱা যায় যে আনকি এই সময়খিনিত মে' জুন এনেকুৱা সময়খিনিতো কিছুমান ফ্লুৰ নিচিনা বেমাৰ আমাৰ শিশুবিলাকক হয়। অলপতে আমি এটা এডিনো ভাইৰাছ বুলি এটা হৈছিলে, এটা চৰ্চা চলিছিলে, বীজাণু এটাৰ দ্বাৰা খুব সাংঘাতিক ধৰণে বেছিকৈ হোৱা ফ্লুৰ নিচিনা হৈ পেলাই নিমনিয়া পৰ্যন্ত হোৱা বহুত শিশু আমি পাইছিলোঁ। গতিকে সেনেকুৱা ধৰণৰ বেমাৰবিলাক বেছিভাগে কিন্তু সেই বেমাৰটো হ্ৰাস পাইছেনে? হ্ৰাস পালে। বেছিকৈ আমাৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত বেছিকৈ পাইছিলোঁ, অলপ চলপ এপ্ৰিলতো আছিলে, এতিয়া কমি আহিছে। কিন্তু এটা কথা কৈছোঁ, মানে সেই ভাইৰাছবিলাক কি হৈছে, এতিয়া যেনেকৈ ক'ভিড আহিলে, ক'ভিডৰ পিছতে আমি এডিনো ভাইৰাছ পালোঁ। চ' এই বিভিন্ন ধৰণৰ ভাইৰাছবিলাকে বেলেগ বেলেগ ধৰণৰ সক্ৰিয় হয়। এতিয়া সেইকাৰণে আমি যে গ্ৰীষ্মকাল বুলি এটা ডেফিনেটলি এটা বেমাৰ আমি ক'ম, সেইটো আজিকালি বৰ এটা আচলতে কথাটো নহয়। আগতে যিকোনো ছিজনত যিকোনো বেমাৰ হৈ যাব পাৰে। এতিয়া আগতে কি হৈছিলে, আমাৰ যেনেকৈ যোনটো খোৱা পানীৰ পৰা হোৱা জণ্ডিছ, তাৰপিছত টাইফইড, এনেকুৱা ধৰণৰ বেমাৰবিলাক গ্ৰীষ্মকালত বেছিকৈ হৈছিলে। কাৰণ আমাৰ খোৱা বোৱাবিলাক কি হয়, গৰমত বা আমাৰ হিউমিড কণ্ডিশ্যনত বেছিকৈ বেয়া হৈ যায়। চ' যোনবিলাক বস্তু খোৱা পানীৰ পৰা আমাৰ হয়, ভাইৰেল বেমাৰেই হওক বা বেক্টেৰিয়েল বেমাৰেই হওক, পেটৰ বেমাৰ হওক, এইবিলাক গ্ৰীষ্মকালত অলপ বেছিকৈ হৈছিলে। এতিয়া সেই যোনটো মানে ট্ৰেণ্ড বা প্ৰথা, সেই বস্তুটো আমাৰ এতিয়া আৰু মই ভাবোঁ যে বৰ এটা প্ৰযোজ্য নহয়। কিন্তু ষ্টিল মই ভাবোঁ যে যিমানবিলাক ভাইৰেল বেমাৰ আছে সেইবিলাকৰ পৰা আঁতৰি ৰাখিবৰ কাৰণে যোনখিনি ক'ভিড প্ৰট'কল আমি ফ'ল' কৰোঁ, সেইখিনিয়ে যদি আমি ফ'ল' কৰোঁ, আমি আচলতে চব ধৰণৰ সাধাৰণ আমাৰ যোনবিলাক ইনফেকশ্যন হৈ পেলাই বেমাৰ হয়, এতিয়া আমাৰ ভাৰতবৰ্ষত আমি যদিও বহুত আগুৱাই গৈছোঁ, ডেভেলপিং হেৰিৰ পৰা লাহে লাহে ডেভেলপড পজিশ্যনলৈ আমি গৈ আছোঁ, কিন্তু হ'লেও আমাৰ আচলতে কি কৈছোঁ, মই কি ক'ব খুজিছোঁ, মানে ডেভেলপিং কাণ্ট্ৰিজবিলাকত ইনফেকশ্যনবিলাক বেছিকৈ হয়, এইটো ভাইৰেলেই হওক, বেক্টেৰিয়েলেই হওক, যি হওক। আৰু যিমানেই ডেভেলপড হয়, ইনফেকশ্যনবিলাক কমি আহে আৰু এলাৰ্জি প্ৰব্লেমবিলাক বাঢ়ে। আচ্ছা, এতিয়া ভাৰতবৰ্ষ কি হৈছে, এটা মাজৰ ষ্টেজত আছে। গতিকে ইয়াতে এটা চাম মানুহৰ কি হৈছে, যোনবিলাক অলপমান এফ্লুৱেণ্ট বা চাফ চিকুণতা বেছি, তেওঁলোকৰ এলাৰ্জি প্ৰব্লেম বাঢ়িছে। আৰু যোনবিলাক অলপমান নিম্ন ইনকামৰ মানুহ, তেওঁলোকৰ এতিয়াও ইনফেকশ্যনবিলাক। চাফ চিকুণতা যেতিয়া বাঢ়িব, এতিয়া এলাৰ্জিটো কিয় বাঢ়ে? এইটো মানে এটা হাইপথেচিছ আছে, যোনটো আমি চাফ চিকুণতাৰ লগত মানে ৰিজাই, সেইটো যে চাফ চিকুণতা হ'লে আমাৰ কি হয়, আমাৰ যোনবিলাক আমাৰ শৰীৰত যোনবিলাকে আমাক ইমিউনিটি দিয়ে ইনফেকশ্যনৰ কাৰণে, যেনেকৈ আমাৰ ইনফেকশ্যন কেনেকৈ হয়, আমি যেনেকৈ সৰু ল'ৰা ছোৱালীয়ে মাটিয়ে বালিয়ে খেলে, ইটো সিটোৰ লগত হেৰি কৰে, চ' বিভিন্ন ধৰণৰ ভাইৰাছে তাক এটেক কৰে, বেক্টেৰিয়াই এটেক কৰে। যেতিয়া এটা বীজাণুৱে আমাক এটেক কৰিব, আমাৰ বডিটোৱে তাৰ এগেইনষ্টত এণ্টিবডি বনাব। গতিকে কি হ'ব, আমি এটা প্ৰটেকশ্যন পাম। গতিকে সেই যে বেক্টেৰিয়া বা বীজাণুবিলাকৰ পৰা যোনবিলাক এণ্টিবডি হয়, সেইবিলাকে আমাৰ ৰেজিষ্টেঞ্চটো বঢ়াই দিয়ে, আৰু ফলত আমাৰ এলাৰ্জিক প্ৰব্লেমবিলাক কম থাকে। কাৰণ আমি মানে পৃথিৱীৰ যোনবিলাক বস্তুৰ পৰা আমাৰ এলাৰ্জি আহে, সেই বস্তুবিলাকৰ লগত আমাৰ কণ্টেক্ট বেছি থাকিব। কিন্তু যেতিয়া আমাৰ চাফ চিকুণ হ'ব, আমাৰ মাটি বালিৰ লগত কানেকশ্যন নাই, গছ গছনিৰ লগত কানেকশ্যন নাই, পোক পৰুৱা মহ মাখিৰ লগত কানেকশ্যন নাই, তেতিয়াই কি হ'ব, এইবিলাক বস্তু যেতিয়াই আমাৰ লাগিব তাৰ পৰা এলাৰ্জি হ'ব। গতিকে চাফ চিকুণতাৰ লগত মানে আমাৰ এলাৰ্জিৰ পৰিমাণটো বাঢ়ি যায়। এলাৰ্জি, স্কিন এলাৰ্জি এই গ্ৰীষ্মকালৰ সময়খিনিত খুব দেখিবলৈ পোৱা যায় শিশুবিলাকৰ মাজত। এলাৰ্জি প্ৰব্লেমটো কি হয়, আমাৰ কিছুমান ল'ৰা ছোৱালী আছে যে তেওঁলোকৰ যোনটো আমাৰ স্কিন বা ছাল, এই ছালটো
আমাৰ নৰ্মেল ল'ৰা ছোৱালীৰ ছালতকৈ বেছি চেঞ্চিটিভ বা এলাৰ্জিক হয় এনেকুৱা ল'ৰা ছোৱালীৰ কি হ'ব যিকোনো চৰ্মৰ ৰোগ সেইটো গৰমৰ ঘামচি গৰমৰ বইল বা আমাৰ যোনটো ফোহা তাৰপিছত যিকোনো ধৰণৰ এলাৰ্জি ৰেছ আৰ্টিকেৰিয়া যিকোনো ছালৰ বেমাৰ এনেকুৱা ল'ৰা ছোৱালী বেছিকৈ হয় গতিকে গ্ৰীষ্মকালত এই চৰ্মৰ ৰোগবিলাকৰ পৰা আঁতৰত থাকিবৰ কাৰণে দুটামান কথা এটা হ'ল যে শিশুটিক ঘামিলে ঘামত যাতে নাথাকে লগে লগে ঘাম মুচি কাপোৰ বদলাব লাগিব ঘামিলে ঘামত থাকিলে ঘামৰ কাপোৰত থাকিলে এইবিলাক বস্তু বেছিকৈ হ'ব 2 নম্বৰতে আমাৰ স্কিনটো যোনবিলাক ল'ৰা ছোৱালী এলাৰ্জিক হয় তেওঁলোকৰ স্কিনটো খুব ড্ৰাই হয় যদি ড্ৰাই স্কিন থাকে তেতিয়াও এলাৰ্জি বাঢ়ে গতিকে স্কিনত আমাৰ প্ৰয়োজনভাৱে মইশ্চাৰাইজিং ক্ৰীম লোচন লগাই স্কিনটো কোমল ৰখা সেইটো খুব জৰুৰী আৰু ক্ৰীম লোচন লগালে সদায় অলপমান ভিজা গাত লগাব লাগে একদম শুকান গাত ক্ৰীম লোচনে মইশ্চাৰটো ৰাখিব নোৱাৰে মানে গাটো ধুই উঠাৰ পিছতে লগাব ভিজা অৱস্থা যেতিয়া আছোঁ তেতিয়া ল'ব লাগে কাৰণ আমাৰ মইশ্চাৰটো তেতিয়াহে শৰীৰ ছালত আছে যদি মইশ্চাৰ নাই শুকান ছালত আমি মইশ্চাৰ এইটো লগাইছোঁ তেতিয়া কামত নাহে 3 নম্বৰতে আমি যোনবিলাক বস্তুৰ পৰা আমাৰ এলাৰ্জি হ'ব মহ মাখি পোক পৰুৱা এইবিলাকে যাতে নাকামোৰে শিশুটিক সেইটো চাব লাগিব গতিকে ঘৰত মহ মাখি থাকিব নালাগে বা আবেলি বেলা যেতিয়া মহ মাখিয়ে বেছিকৈ শিশুক কামুৰিব তেনেকুৱা সময়ত ঘাঁহনি বননিত খেলিব দিব নালাগে চ' যিবিলাক হ'লে পোক পৰুৱা মহ মাখি কামুৰিব নোৱাৰিব সেই কথাখিনি চাব লাগিব আৰু 4 নম্বৰতে আমি যোনবিলাক কাপোৰ পিন্ধোঁ শিশুক আমি খুব স্কিন টাইট বা চিন্থেটিক কাপোৰ নাইলন কাপোৰ এনেকুৱা ধৰণৰ কাপোৰ পিন্ধাব নালাগে ছফ্ট কটনৰ কাপোৰ কিন্তু প্ৰটেক্টিভ মানে যিমান পাৰোঁ আমি শৰীৰটো ঢাকি থ'ব লাগে দীঘল কাপোৰ পিন্ধাব লাগে তেতিয়া এনেকুৱা ধৰণৰ এলাৰ্জি বা এনেকুৱা প্ৰব্লেমবিলাক কম হ'ব গতিকে আৰু কিছুমানৰ স্পেচিফিক এলাৰ্জি থাকে ধৰা কিছুমানৰ কিবা পেইণ্ট লাগিলে এলাৰ্জি হ'ব পাৰে কিছুমানৰ পাৰফিউমৰ পৰা এলাৰ্জি হ'ব পাৰে সেইবিলাক হৈছে কিছুমান এলাৰ্জি উঠে চ' সেইবিলাক হৈছে ইণ্ডিভিজুৱেল বেষ্ট চ' চবৰে বেলেগ বেলেগ এতিয়া যাৰ যেনেকুৱাভাৱে হ'ব সেইবিলাক বস্তু এৰি চলিব লাগিব গতিকে এইখিনি কৰিলে মই ভাবোঁ যোনবিলাক চৰ্মৰ ৰোগ সাধাৰণতে আমি গৰমত দেখা পাওঁ সেইবিলাক কমি থাকিব আৰু মই তোমাক ইনফেকশ্যনৰ কথা কৈ আছিলোঁ যে আমি ইনফেকশ্যন বুলিলে সাধাৰণতে পেটৰ কথাটো বেছিকৈ বুজোঁ যে বাকী যোনবিলাক ভাইৰেল ইনফেকশ্যন হয় সেইবিলাকত মই যে ক'লোৱেই ক'ভিডৰ প্ৰট'কলখিনি আমি মানি চলিলে সেইবিলাক আমাৰ যোনবিলাক উশাহৰ ভাইৰাছ বেক্টেৰিয়া সেইবিলাক আমি বাচি থাকিম আৰু 2 নম্বৰ হৈছে পেটৰ বীজাণুবিলাকৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি খোৱা আৰু পানী সেইটো চাব লাগিব সদায় যদি আমি বাহিৰত খাইছোঁ গৰম বস্তু খাব লাগিব পানী কোন জেগাৰ পৰা খাইছোঁ পৰিষ্কাৰ হয় নহয় সেইখিনি বস্তু চাব লাগিব যদি খোৱা পানী পৰিষ্কাৰ হয় তেতিয়া আমি বাহিৰত খালেও কথা নাই আমি এনেকুৱা ধৰণৰ ইনফেকশ্যনৰ পৰা বাচি থাকিব পাৰিম আৰু শিশুৰ ক্ষেত্ৰত কি হয় স্কুলত তেওঁলোকে টিফিন শ্বেয়াৰ কৰে বহুত সময় গতিকে সেইটো এটা মানে কাৰণ হৈ পৰে কেতিয়াবা কিছুমান বেমাৰৰ গতিকে সেইটোত অৱশ্যে উপায় নাই সৰু ল'ৰা ছোৱালীটো মানে বন্ধুত্বৰ খাতিৰত টিফিন এইটো সেইটো হ'বই কিন্তু সেইটো এটা সৰু কাৰণ কিন্তু মই এইটো সময়ত এটা সময়ত শিশুবিলাকে এটা বস্তু খাব বিচাৰে বেছিকৈ আইচক্ৰীম বা শীতল পানীয় এই বস্তুটো খুব বেছি খাব বিচাৰে দেখিলে আইচক্ৰীম এটা খাব বিচাৰে বা এনেকুৱা এইটো মানে অভিভাৱকে ডাইৰেক্টলি এটা আইচক্ৰীম দেখা ল'বলৈ কিনি দিয়া উচিত নে এটা শিশুৰ কাৰণে তাৰমানে এতিয়া কিছুমান বীজাণু আছে আমাৰ যোনবিলাক বহুত ঠাণ্ডাটো মানে জীয়াই থাকে এতিয়া যদি যোনটো পানী ব্যৱহাৰ হৈছিলে এতিয়া আমাৰ যেনেকৈ সেই কুলফি বা এনেকুৱা ধৰণৰ যোনবিলাক সাধাৰণতে আমি কিছুমান ৰাস্তাত কিছুমানে যে বনায় বৰফ যোনটো ৰং দি পেলাই বনায় তাত যোনটো পানী ব্যৱহাৰ হয় সেই যদি পানীটো চাফা নহয় তাৰ পৰা ইনফেকশ্যন হ'ব গতিকে আমি যদি আইচক্ৰীম খাইছোঁ তেতিয়াহ'লে ভাল জেগাৰ পৰা খাব লাগিব য'ত মানে এনেকুৱা ধৰণৰ ইনফেকশ্যন হোৱাৰ চান্সো নাই গতিকে বিভিন্ন ধৰণৰ ব্ৰেণ্ড আছে আজিকালি কিন্তু ৰোড ছাইড যোনবিলাক এতিয়া আমি সেই কুঁহিয়াৰ ৰস খাওঁ এতিয়া কুঁহিয়াৰ ৰস খালেও মানে কেতিয়াবা সেই পানীটোৰ কণ্টামিনেশ্যনৰ কাৰণে তাৰ পৰা বেমাৰ আজাৰ হয় গতিকে যোনবিলাক সাধাৰণ মানে এনেকুৱা ধৰণৰ বেমাৰ আজাৰ যেনেকৈ টাইফইড হওক বা হেপাটাইটিছ এ হওক হেপাটাইটিছ ই হওক এই বেমাৰবিলাক কিন্তু খোৱা পানীৰ পৰাই আহে অ'কে ভাল লাগিলে ছাৰ এইখিনি সময় আপোনাৰ লগত কথা পাতি পেলাই আৰু বেছি দীঘলে নকৰোঁ ছাৰৰ ইতিমধ্যে পেচেণ্ট ৰখি আছে বাহিৰত তাৰ মাজত এইখিনি সময় মোক দিলে আৰু বহুত দিনৰ মূৰত ভাল লাগিল আজি লগ পালোঁ আৰু এতিয়াৰ পৰা আপোনালোকেও মোক ৰেগুলাৰলি পাব আৰু একচুৱেলি মোৰ চাকৰি ব্যস্ততাৰ কাৰণে কৰিব পৰা নাছিলোঁ আৰু এতিয়াৰ পৰা আৰু সম্পূৰ্ণ এইবিলাকৰ পৰা বাদ দিছোঁ এতিয়া অৱশ্যে নিজাকৈ অকণমান মানে মোৰ চেনেলটো ফুলফিলিও ড্ৰিম আৰু মোৰ নিজকে ড্ৰিমটো ফুলফিলিও কৰোঁ মোৰ চেনেলৰ মাজতে ভাল লাগিলে ছাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ বেষ্ট উইচেছ থাকিলে ভালকৈ কৰা কাম দিব আৰু আপোনালোকৰ মানে ছাপোৰ্ট অবিহনে মই কেতিয়াও আগবাঢ়িব নোৱাৰিম ছাপোৰ্টটো সদায় থাকিব লাগিব সেইটো মই বিচাৰোঁ থাকিব